ব্ৰেড চেণ্ডউইচ বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ এইখিনি সামগ্ৰী। আমুল চিজ লৈছোঁ, গাজৰ লৈছোঁ, কেপচিকাম লৈছোঁ, বিন লৈছোঁ, পিঁয়াজ লৈছোঁ, তিয়ঁহ লৈছোঁ, পনীৰ লৈছোঁ আৰু বাটাৰ লৈছোঁ। প্ৰথমতে মই এখন কেৰাহীত এনেকৈ তেল দিলোঁ। তেল দিয়াৰ পিছত অকণমান পিঁয়াজ দিলোঁ। অকণমান পিঁয়াজ দিয়াৰ পিছত গোটেই চব্জিখিনি এনেকৈ দি নিমখ অকণৰ সৈতে অলপমান লৰাই দিলোঁ। এনেকৈ এটা ব্ৰেড ল'লোঁ। ব্ৰেডটোৰ মই 4 ছাইডৰ যিখিনি হেৰি আছিলে সেইখিনি মই কাটি দিলোঁ। কাটি পেলাই এনেকৈ প্লেইনকৈ এনেকৈ বনাই ল'লোঁ। তাৰপিছতে অকণমান পানী দি দিলোঁ ওপৰত, ব্ৰেডটোৰ ওপৰত অকণমান। তাৰপিছতে চিজৰ যিটো লেয়াৰ হয় সেই লেয়াৰটো মই দিছোঁ। চিজৰ লেয়াৰটো দিয়াৰ পিছতে মই এতিয়া তিয়ঁহ আৰু পিঁয়াজৰ লেয়াৰটো দিম। এনেকৈ মই লেয়াৰটো দিলোঁ। এতিয়া আকৌ যিখিনি চব্জি মই ভাজি থৈছিলোঁ, কেপচিকাম, বিন, গাজৰ দি পেলাই তাৰ ওপৰত লেয়াৰটোৰ ওপৰত এনেকৈ দি দিম। দিয়াৰ পিছত আকৌ এখন ব্ৰেড এনেকৈ ওপৰত দি দিম। ব্ৰেডখন যিখন ওপৰত মই দিছোঁ তাতে তলত আৰু অকণমান মই পানী সানি লৈছোঁ। পানী সনাৰ পিছত অকণমান টাৱাতে বাটাৰ দিছোঁ। বাটাৰখিনি মেল্ট হোৱাৰ পিছত মই আকৌ সেকি ল'ম ব্ৰেডখন। কম জুইত বনাইছোঁ। দেখিলেনে? এতিয়া ৰেডি হৈ গ'ল মোৰ ব্ৰেড চেণ্ডউইচ। এনেকৈ আপোনালোকে যদি পাৰে বনাই খাবচোন, খুব ভাল লাগে আৰু খুব সহজ। একো মছলাও দিয়া নাই মই। খুব ধুনীয়া হৈছে খাবলৈ। থেংক ইউ ফৰ ৱাটছিং মাই চেনেল।